সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ তৃতীয়টো ভ্লগ। আহকচোন আজি আমাৰ লগত আমাৰ যাত্ৰাৰ সহযোগী হওক। আপোনালোকে ভেকচিন কোনে কোনে ল'লে বাৰু? আজি আমি ওলাইছোঁ ভেকচিন ল'বলৈ। পেট্ৰলত 120 টকা। আপোনালোকে কেনেকৈ ভৰাইছে বাৰু জনাবচোন। আমি তেল ভৰালোঁ, এতিয়া আকৌ গৈ থাকোঁ। কি হয় আজি আমাৰ দিনটো, শুভ হয় নে অশুভ হয়, পাওঁৱে নে নেপাওঁৱেই। আহি আমি পালোহি। ইমান দীঘল লাইন, এতিয়া লাষ্টত ৰখিব লাগিব। ৰৈ থাকোঁ আৰু। আমি প্ৰায় আধা ঘণ্টামান এতিয়ালৈকে ৰ'লোঁ। গম পাইছোঁ বোলে আৰু ভেকচিন নাই, গতিকে আজি আমি ৰৈ থকা লাভ নহ'ব। এনেই আহিলোঁ, উভতি যাওঁ আৰু কি কৰিম, উপায়টো নাই। অনলাইন পাওঁ নাই অফলাইন পাওঁ, এই গতিয়ে হৈছে আৰু। ঘৰ আহি পালোহি, এনেই গ'লোঁ। ঐ এতিয়া খুলি দিছোঁ দেই, অৱস্থা বেয়া হৈ আছে গৰমত। আমি এতিয়া আহি পালোঁ ফ্ৰেছ হ'বলৈ। ভাতকেইটা খাই লওঁ, ৰাতিপুৱা ফ্ৰাইড ৰাইচ খাই আহিছোঁ। তই ইমান সোনকালে গৈছোঁ লৰালৰিকৈ। আহি পাই মায়ে কৈছে ভাত দাইল হৈ আছে, কি খাওঁ কিবা এটা খাওঁ যদি বনাই লওঁ। ভাবিলোঁ ঘৰতে গাখীৰ আছে, পনীৰকে বনাওঁ। এয়া পনীৰ বনাবলৈ লৈছোঁ। ভণ্টিয়ে ক'লে এবাৰ ৰসগোল্লা খাওঁ, তো ভাবিলোঁ গাখীৰ বাৰু অলপ সৰহকৈ আছে, তাইলৈ দুটামান ৰসগোল্লা বনাই লওঁ। তাইলৈ মানে কি আৰু ঘৰৰ চবলৈকে হ'ব। এয়া ৰসগোল্লা বনাম অলপমান, বাকীখিনি আমি পনীৰ বনাবৰ কাৰণে ৰাখি থৈছোঁ। আজি মই বনালোঁ মটৰ পনীৰো নহয়, চাহী পনীৰো নহয়, পালক পনীৰো নহয়, আলু বিলাহী পনীৰকে খাওঁ আৰু এনেকৈ খাইছে নাই বাৰু আপোনালোকে? খাই কিন্তু ভাল লাগে। আজি আমাৰ
ভাতৰ লগত আছে টেঙা মৰা আৰু কঁঠাল গুটিৰ দালি আৰু পাতত দিয়া মাছ। খাবলৈ এনেকৈ সজাই নলওঁ বাৰু, ফটোখন মাৰিবৰ কাৰণে সজাই মেলি লৈছোঁ। আজৰি হৈ মায়ে এয়া চাউল কেইটামান ধুই লৈ মানে তিয়াই ৰ'দত এনেকৈ চাদৰ এখন পাৰি শুকুৱাইছে। এইখিনি আজি পিঠা খুন্দিম। খুন্দি আছোঁ একদম কাৰেণ্টটো এবাৰ যায় এবাৰ আহে, আমনি লগাই দিছেগৈ মুঠতে। ইজনীয়ে চালিছোঁ চালিব ভালকৈ নাজানো, হাতখন নাহে, হাত বিষাই গৈছেগৈ। কাৰেণ্টটো ইফালে জ্বালা, উপায় নাই আৰু। মাজে মাজে পানী মিক্স কৰি এনেকৈ অলপ তিয়াই ৰাখিছোঁ। ঠিক তিওৱা নহয় আৰু অকণমান জেক এটা ৰাখিব বিচাৰিছোঁ। এনেকৈ দিলেহে মানে ভালকৈ গুৰি হৈছে। অৱশেষত আমাৰ এইখিনি গুৰি হ'লগৈ। অলপমান থাকিলে এইখিনি নকৰোঁগৈ, মায়ে কৈছে এইখিনি বাদে, পিছত মায়ে কেতিয়াবা কৰি পেলাব। এতিয়া এইটো মই বনাই আছোঁ ভুৰভুৰীয়া পিঠা। বেলেগে বেলেগ ভাগেও কয় বাৰু, ইয়াৰ নাম ভিন্ন ঠাইত ভিন্ন হয়। আৰু এইটোক ডোচা বুলিও আমি ক'ব পাৰোঁ নহয় জানো। যিহেতু ৰাতি হৈ আহিলে, আমাৰ ভ্লগটো আজি ইমানতে সামৰণি মাৰোঁ। লগতে কৈ থওঁ যে যদি আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে, আপোনালোকৰ মতামত আমাক কমেণ্ট যোগে জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে, আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থওক।